আমি आ गया অকমান হৈ যাম ঠিক আছে আৰু তোমাৰ চৰ্দি লাগিছে নেকি বহুত চৰ্দি লাগিছে মোৰ জ্বৰ আল্লাহ মই ফুৰিব কেনেকা যাম মোৰ জ্বৰ যদি হৈ যায় তোমাৰ দিমাগে দিছা পিছত গৈ তোমাকে ধোকা দি দিম গম পাইছা নে তই ধোকা দিবি কি কোৱা মাইবানক দেখা কি কৰি আছে তোমাৰ মোৰ নহয় সবৰে এয়া জনতাৰ হয় খাৰ চেপা মাছৰ চাটনি আলু চাটনি হা ইস चमक चमक तेरी पौजुली बोलाया আসসালামু আলাইকুম গাইস কেনেকুৱা আছে সবে মই আশা কৰিছো আপোনালোকে সকলো ভালে হ'ব নতুন এটা ভিডিঅলৈ সবকে ওয়েলকাম কৰিছো যোনে যোনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব দিমাগ আছে নাই দিমাগ নাই কে দিমাগ থাকিলে আজি ইয়াত নাথাকিলে আজি তুমি আইনষ্টাইনৰ জায়গা লৈ ললা হয় এইটো খাই দিয়া বেছি দিমাগ ফাটি যাব ইমান দিমাগে দিছা পিছত গৈ তোমাকে ধোকা দি দিম গম পাইছা নে তই ধোকা দিবি ইমান দিমাগ হয় মামা খালি পিটাৰকে যে মাটি মাটি খুৱাই থাকা মোক যে নোখোৱা কেলে অলৰেডি তোমাৰ ওচৰত দিমাগ আছে অলৰেডি তোমাৰ ওচৰত দিমাগ আছে ও মোৰ জান বৰ দিমাগ আছে একেবাৰে কিয় নাই কিয়া ভাই ক'ত যোৱা তুমি গুৱাহাটী যাওঁ কিয় কাম আছে অলপ কালি মানে আহি যাবা 2 দিন মানৰ পিছত 2 দিন বহুত লম্বা দিন হৈ গ'ল কালি hunde না কামটো হৈ গ'লে জলদি আহি যাবা পৰহিবা তানে একদিন নাপাম নেক্সট হয় ঠিক আছে বাৰু দিয়া বাই বাই আল্লাহ হাফিজ নখ কাটিছিলা ভৰি নখ কাটিছিলা ওকে বাই বাই চেণ্ডেল ভৰাই ওয়ালাইকুম সালাম হা চেণ্ডেল ভৰাই দিলোঁ আজি গৈ আছোঁ মই অমিতা ছিঙিবৰ কাৰণে মায়ে মোক কৈছে অমিতা আনা আজি অমিতা দি খাৰ বনাব মায়ে বাইদেউ ক'ত যোৱা কেইবাৰ সুধিবি এটা কথাই ই মোৰ বডিগাৰ্ড হয় ইয়াৰ বিনা মই একো কৰিব নোৱাৰোঁ এটা বাইবান অমিতা দেখোন নাই এতিয়া এয়া কি পকা অমিতা নাই এতিয়া কেঁচা অমিতা ছিঙিম নেকি এটা খাৰৰ কাৰণেতো কেঁচাই লাগে ন হা আকাৰ বাকাৰ বম্বাই বৌ ক अक्कर बक्कर बम्बई बो पूरे 90 हाय। 80-90 पूरे 100 80-90 पूरे 100 सीमा এটা পাৰি লো পিছফালে পৰি গ'ল দেখি আছে দে তে সেই চাইডে মিনুৱে লৈ ল'ব না হা লৈ ল'ব মিনু পাই আমি যাওঁ তো বল না হা একটো তো হাত বিষাই গৈছে কেমেৰা ধৰাই ৰাখিছ না এটা তুমি আজি পা মোৰ পার্মানেন্ট ক্যামেরাম্যান হ'বা মেনেজাৰো কৰিবি কেমেৰামেনো দিবি তে মোৰ চেলেৰি ক'ত স্যালারি তোমাৰ মোৰ ফালদি মৰম এক্সট্ৰা মৰম নালাগে তোৰ মৰম এইয়া মৰম তোক দিছে এতিয়া মই আজি মানে ইনশাআল্লাহ ট্ৰাই কৰি আছো মই আপোনালোকক একদিনৰ পিছে ব্লগ দিম তে হেতু কাৰণে মানে বেছি সাপোৰ্ট কৰিব মেন পাৱাৰ লাগে তে মেন পাৱাৰ মোৰ কোনো নহয় আমাৰ ঘৰত আপুনি জানে আপোনালোকে গম পায় আমাৰ মেন পাৱাৰ কোন হয় সিমিবা ওয়ান এন্ড অনলি সিমিবা মেন পাৱাৰ কভি নেহি সিমিবা উইল বি মাই ক্যামেৰাম্যান কি কোৱা মাইবানক দেখা কি কৰি আছে কিমান সৰু সৰু গছত কিমান ধুনীয়াকৈ জলকীয়া কিটা লাগিছে এইফালে চাওক বেগেনা ব্ৰিঞ্জেল কালাৰৰ পৰা ইয়েলো কালাৰ হৈ গ'ল মামা এয়া তোমাৰ বস্তু আনিলা আৰু বেগেনা কিটা চাইছা পকি গ'ল দেখোন হা বেগেনা কিটা পকি গমেই পোৱা যোৱা নাই চোৱা আৰু এইফালে মায়ে বনাই দিছে খাৰৰ বস্তু দি দিছে আৰু মজা কৰি খাৰ খাম ন তোমালোকে ভাল পোৱাৰ কাৰণেতো বনাই আছো এয়া চাওক খাৰটো দেখি পেলাই মানে মই থাকিবলৈ পৰা নাই সেইটো কাৰণে লৈ লৈছোঁ আৰু সৰহ কৰি খাৰ লৈ লৈছোঁ এনেকুৱা সৰহ কৰি খাৰ লৈ পেলাই খাই মজাই বেলেগ बहुत टेस्टी है बहुत पल्स ये सामान लेने गया था हम गाड़ी से थोड़ी ना पल्स लाने के लिए गया था आपके लिए है हमारे पास पल्स है आ जाओ 1 2 3 ये आपका सरप्राइज ये मामा तुम्हार की रांधा शेषे হোৱা নাই নে আকো বনাই আছে যে কিবা কিবি চেপা মাছৰ চাটনি খাৰৰ লগত ভাল লাগে যে ই বাস শাবাশ শুনা না মামা হেৰি গৰম পানী কৰি দিছো বাবা কালি গৰম পানী দি গা ধোৱা ঠিক আছে এয়া সিমিবাই নিজৰ আনবক্সিং কৰি আছে বস্তুবিলাকৰ কি আহিছে তোমাৰ মোৰ এয়া অৰিজিনেল বস্তু হয় কি বস্তু আহিছে এবাৰ দেখাই দিয়া মিল্ক এণ্ড হানি বডি ক্ৰীম হা দুটা এটা সৰু এইটো পাৰ্চত ৰাখিবলৈ কাৰণে আনিছো বাহ। ঠাণ্ডা দিন আহি আছে তোমাৰে দিন আমাৰতো ঘৰৰ ভিতৰত ক্ৰীম নাথাকে তোমাৰ পাৰ্চতো এক্সট্ৰা লাগে হা সেইটো কাৰণে সৰু দিছো এইটো কিয় কাৰণে বহুত ডাঙৰ হয় হা তাৰপিছত ইণ্টিমেট ৱাছ আচ্ছা বডি স্ক্ৰাব Okay. আৰু লোন তিনটা ততে বাচন ধুৱাই ধুৱাই মোৰ হাতকেইটা ৰুখা চুখা কৰি দিছা কৈ বাত নি আমাৰ বেছি কৰে মোক কাম কৰা মোৰ কাৰণে কি আনাইছা মাৰ কাৰণে কি অনাইছা মানে তোমাৰ মোৰ নহয় চবৰে। এয়া জনতাৰ হয় शाम चला गया हम उसको उस दिन भी आया था नहीं पाया उसको ये चला गया हम 2-3 दिन से लगातार आ रहा है उस दिन भी आया था उसको उसका नंबर है तो दीजिए तो সিমিবা এটা কাম কৰ নম্বৰটো দি দেচোন তাক বাবা ৰে কি জুতি লগাই খাই আছে মানুহজনী খাৰৰ লগত ভাত হা হা খাৰ চেপা মাছৰ চাটনি আলু চাটনি হা ইস ঐ তুমি কিয় গুন্ধি আছা মই বহুত ভাল পাওঁ খাই খালানে নাই পুৰা মাৰি ল'লো আকৌ খাবা আজি নেকি মায়ে চিন্তা কৰি আছিলে
কৈছে কি বোলে ৰাতিপুৱা নাস্তা কৰি ল'লি ইমান দেৰি কৰি এতিয়া খানাটো কেনেকৈ খাবি মই কৈছোঁ নাখাওঁ আজি কৈছে কি বোলে আজি খাৰ বনাইছোঁ মই কৈছোঁ তেনেহ'লেতো খাব লাগিব তেনে মানে একদম পূৰা মাৰি দিলোঁ আৰু মোৰ আগতেই খালে হা অইনদিনা ইমান মাতি থাকোঁ গুচ মাছ চব্জি হওক হা মাতি থাকোঁ কিন্তু আজি মই গা ধুই নামাজ পঢ়ি আহি চাইছোঁ মিনুৱে কৈছে সিহঁতে খালে বাহ আজি চিম্পাক চিঞৰিবলৈ দৰকাৰ নপৰিলে এনেকৈ মোক ছাৰপ্ৰাইজ দিবা তেতিয়া মই আগে ভাগে খাই ল'ম হা এয়া মই আৰু মা ওলালো আমি গৈ আছো মাছ আনিবৰ কাৰণে কিয় কাৰণে ভনে ফৰমাইছ কৰিছে ভনে ফোন কৰি পেলাই কৈছে মা মোক ডাঙৰ মাছ খাবলৈ বৰ মন গৈছে আৰু তেতিয়াতো জানেই মাকৰ মন ল'ৰা ছোৱালীয়ে যেতিয়া কিবা ইচ্ছা কৰে আৰু খুৱাইছ কৰে তেতিয়াহ'লেতো মাকৰ মনটো বেয়া লাগেই কৰিবতো মন যায় আৰু বতৰটো আজি ইমান বেয়া কোনো মাছৱালাও অহা নাইকিয়া মা একদম সাজি কাজি ৰেডি হৈ গ'ল ক'ত যাবা তাই ইমান দিনৰ মূৰত আহিব ফৰমাইছ কৰিছে মই ডাঙৰ মাছ খাম এতিয়া আজি মাছলা অহা নাই সদায় মাছলা ঘৰত নাখায় আজি বৰষুণৰ কাৰণে অহা নাই সেইটো কাৰণে বেগ চেগ লৈ ৰেডি হৈ গ'লা আমি বোলো হেৰি টমটমতে যাওঁ স্কুটিত নাযাওঁ বৰষুণ দি আছে হা যাওঁগৈ আৰু জীয়েকে ফৰমাইছ কৰিছে সেইটো কাৰণে মাকক চাইছে না একদম ফিটফাট হৈ ওলাই যাব আৰু মানে মাছ ইনশাআল্লাহ পাম টেম্পুত যাব আৰু 500 টকা নোট লৈ গৈ আছিলে এতিয়া খুচৰা পইচা টেম্পুত 500 টকা খুচৰা নাথাকে মামা হা মই বন্ধা হাল্লা কৰি আছে দেখিছা মাইবন্দে কিয় হাল্লা কৰি আছে ভাল ল'ৰা মই বন हाँ। এতিয়া দৰ্জাটো বন্ধ কৰি সোমাই যাব हाँ आपके लिए हम कुछ सामान लेके आएगा মামা এজনী ছোৱালীৰ কাৰণে যদি আৰু এজনীৰ জ্বৰ উঠে তেতিয়াহ'লে চাবা কিন্তু দেই এজনীয়ে মাছ খাব বুলি কয় এজনী ভিজাই ভিজাই জ্বৰ উঠি যায় যদি মোৰ ইনশাআল্লাহ নহয় দিয়া কিয়নো বেয়াটো ভাবা নহয় জ্বৰ আৰু মই অকলে যাব নোৱাৰোঁ বেগটো ধৰিব নোৱাৰোঁ কাৰণে তোমাক ফাইনেলি ইমান দেৰি ৰখাৰ পিছত এটা টেম্পু পালোহি ব'লা মামা মই পিছফালে বহি আছোঁ আৰু মাক আগফালে বহাই দিলোঁ মাছ লৈ ল'লে মায়ে আৰু চাই আছে কি মাছ ল'ব মা সৰু মাছ ল'বা নেকি ভাল নহয় এয়া লৈ ল'লোঁ মাছ আৰু মায়ে সেইফালে চাই আছে শুকান মিছা মাছ ৰাস্তা একদম বেয়া হয় আৰু মায়ে একদম চম্বাক চলো লাহে লাহে গৈ আছে মাৰ লগত বজাৰ কৰিব আহিলে এইটোৱে ভাল লাগে মায়ে চব বস্তু লৈ ল'ম কৰি থাকে মা কি হ'ল পিঁয়াজ বাচিবলৈ পৰা নাই দেখোন তুমি বাচি আছোঁ তুমি কেনেকৈ বাচিব লাগে ভালছে মোৰ নিচিনা বাচা কিমান ধুনীয়া ধুনীয়া পিঁয়াজ আছে আৰু কি গেলা গেলা পিঁয়াজ লৈ লৈছে মায়ে তুমি আৰু আপোনালোকে নাভাবিব মই ফ্ৰীত বহি আছোঁ মই একদম ইমান ভাৰী বেগটো যোনটো মায়ে খালি বজাৰ কৰি কৰি গৈ আছে সেইকেইটাত ধৰি আছোঁ আৰু মায়ে ধুনীয়া আছে বজাৰ কৰি আছে আৰু মোনাকেইটা মোৰ বেগত ঢালি দি আছে বজাৰ হৈ গ'ল মানে মোটামুটি আৰু অলপ আছে নহৰু ল'লোঁ আদা ল'লোঁ পিঁয়াজ ল'লোঁ বেঙেনা ল'লা বিলাহী ৰঙালাও জিৰা ল'লোঁ তিতাকেৰেলা ল'লা নে নাই তোমাৰ কাৰণে তিতাকেৰেলা ল'লোঁ এয়া বেগ পুৰা ভাৰী হৈ গৈছে মামা আৰু বজাৰ বাকী আছে নেকি আৰু আছে অলপ মামা প্লিজ অলপ ৰেহেম কৰা বেগ মোনা ফুল হৈ গৈছে একো নহয় বজাৰ আহিছোঁ যেতিয়া অকণ লৈয়ে লওঁ দিয়া দুটা মোনা আনিব লাগিছিলে বাৰীত চব্জি হোৱাই নাই বৰষুণে চব খাই দিলে এতিয়া মানে লগামহে আৰু পানীলাও দেখি পেলাই ইমান ভাল লাগি আছে যে মায়ে একদম লৈয়ে ল'ব আৰু এতিয়া আৰু এইফালে মোনাটো চাওক আৰু জাগাই নাইকিয়া এয়া ওলায়ে পাই গ'লোঁ আমি টমটম আৰু কিবাটো নাছিলে আছিলে বজাৰ কৰিলেতো ঢেৰ থাকে কিন্তু মই আঙুলিটো দুখ পালোঁ যে মিঠাই আছোঁ এয়া আমাৰ বজাৰ কৰা হৈ গ'ল আৰু এতিয়া আমি ক'ত গৈ আছোঁ ঘৰলৈ গৈ আছোঁ এতিয়া আৰু এয়া আমাৰ পানীলাও হয়নে এখনে ভাল পাই না পানীলাও ই চব ধনে ভাল পাই কাৰণে লৈছে দেই মই ভাল পোৱা বস্তু একো লোৱা তোমাক ময়ে আছোঁ তোমাৰ ওচৰত भाईबान कौन आ गया अम्मी आ गया वो अस्सलाम वालेकुम বোন আয়া এনেকা লাগে তুমি কিমান বছৰৰ পিছত আহা মাক চাও পুৰা টোপনি মাক উঠা তোৰ কাৰণে মায়ে কিমান কি বজাৰ কৰিছে আজি ইস চোৰ কো দেখো আমি বেগ চেক কৰি আছে আৰু আজি বালচো আহিছে মোৰ চাচু কি আনিছা মই নাই মায়ে আনিব তাৰ কাৰণে মানা কৰিছে তাৰ কাৰণে মই কাজি বৰফি আনিছোঁ ষ্টুডেণ্ট কেইটামান আহিছে যে মোৰ লগত বাছতে বা ষ্টুডেণ্টছে দিছে নাজিয়া শাবনাম গুলশান আৰু আফ্ৰিকা ইহঁতে তাৰপিছত আমনি পাই এইকেইটা এইবিলাক ইমান চিপছ আইবান ইধাৰ দেখো থেংক ইউ বলো এয়া ভনে আনি দিছে আমাক কি আনি দিছা ভন তোৰ লালমোহন হা। আমাৰ গুড়ৰ গোল্লা হা। চিমিবাৰ কালাজাম বাহ। আৰু মাইবন্দৰ কাজু বৰফি আচ্ছা ফিল্মৰ কাৰণে একো নাই সি শকত হৈ গৈছে ভন আহি পেলাই খানা বিচাৰি আছে তাইৰ কাৰণে খাৰ ৰখা আছিলে আৰু এইফালে আজি মা আৰু মই গৈ পেলাই তোমাৰ কাৰণে মাছ লৈ আনিছিলোঁ মই আম্মাক ৰাতিপুৱা ফোন কৰোঁতে কৈছোঁ মই ডাঙৰ মাছ লৈ থাকিব মই ডাঙৰ মাছ এয়া মই আৰু মা গৈছোঁ বজাৰ কৰিবৰ কাৰণে এয়া মাছ তৰকাৰী কিহৰ লগত বনাইছে মামা পানীলাও দি বনাইছে ফেভৰেট হয় এয়া চা অৰিঅ' ডাঙৰ হৈ গৈছে ন নকৰিবি কামুৰি দিব आया ऑडियो कौन आया है आपका मम्मी आया है
ভনে কালাজাম আনিছে এইটো তোমাৰ দিব কালাজাম আনিছে সেইটোতো খাবই লাগিব মই এয়া চব মোৰ হয় চব মোৰ তোৰ তোমাৰ হয় চব মোৰ তোমাৰ কাৰণে বেলেগ বস্তু আনিছে গুড়ৰ মাৰ কাৰণে গুড়ৰ ৰসগোল্লা তোমাৰ কাৰণে এইটো আনিছে মোৰ কাৰণে এইটো আনিছে কাজু কি বৰফি বা ঐ মই আহিছো তই শুব লৈছ হা মই আকৌ উঠি পেলাই তোমাৰ লগত কিয় বা এনে চবে কয় কি ময়ে আহি পেলাই শুই থাকো এতিয়া তই আহি পেলাই শুই আছ মোক এনেকে অকলে এৰি দিবি তোমাৰ কাৰণে মই বজাৰ গলো ইমান ঠাণ্ডা আৰু এতিয়া মোক বহুত তে ঠাণ্ডা মই আহিছো তুমি এক্সাইটেড হৈছা মই আহিছো ধন এক্সাইটেড হৈছে ভন আহি আছে তে তুমি এতিয়া উঠি যাব লাগে ব'লা কথা পাতিম উঠি যাম 1 ঘণ্টা মানৰ পিছত উঠি গৈ আছো তুমি এটা কাম কৰা যোৱা ঘৰতে ফেনটো চলাই দিয়াছো বা চাইছে এয়া কি কথা আকৌ তই গৰম লাগি আছে তোৰ গৰম লাগা নাই কিয়া এনে আৰু ঠাণ্ডাত এনেকা বৰষুণ চাইছে ঠাণ্ডা বৰষুণ দি আছে তাৰ লগত যদি ফেনটো চলাই দিও ঠাণ্ডা ঠাণ্ডা ফিল হ'ব কি মজা লাগে উঠা সিস্টেম নাই আজি ভন আহিছে মই অকমান ৰেষ্ট লাগে মোক গাইজ আপোনালোকৰ লগত ব্লগিং কৰিব কাৰণে আপোনালোকক সব বস্তু পাৱাৰ নেপ কৰি বৰ নেপ লৈ থকা ৰ ময়ো আহি আছো অলপ ৰ তই ক'ত শুৱ হা মই কি আলু চুলি নেকি বহি বহি তই অকমান চা আ জানা ৰ ময়ো আহি আছো বুজিছ জলদি আহিছ এয়া চাওক গাইজ ভন আহি গৈছে মোৰ লগত ধুবলৈ হা অকমান শুই যাম ঠিক আছে আৰু তোমাৰ চৰ্দি লাগিছে নেকি মোৰ বহুত চৰ্দি লাগিছে মোৰ জ্বৰ আল্লাহ মই ফুৰিব কেনেকুৱা যাম মোৰ জ্বৰ যদি হৈ যায় দিয়া শুই যোৱা এতিয়া এটা পাৱাৰ নেপ লৈ লোৱা মাইবান্দো আহি গৈছে লগত টোপনিৰ পৰা উঠি পেলাই মায়ে দোকানত পঠালে মাইবাদক টিউশ্যনৰ পৰা একেবাৰে লৈ ল'লোঁ আৰু এইফালে চিনিবাও মোৰ লগত আহিছে আৰু এতিয়া বজাৰকেইটা কৰি ল'লোঁ মাইবান মোৰ পৰা খঙাই আছে কিয় খঙাই আছে মাইবাদে মোৰ পৰা খঙাই আছে তাক বোলে কুৰকুৰে লাগে মই কৈছোঁ কুৰকুৰে নিদিওঁ চিনিবা ভনে অলৰেডি বহুতকেইটা চিপছ আনিছে বেছি চিপছ খোৱাও ভাল নহয় তো সেইটো কাৰণে খঙাই বহি আছে এতিয়া খুচ হৈ গ'ল ডাৰ্ক ফেণ্টাচি পাই পেলা হ'ল বজাৰ হৈ গ'ল আন্দা ল'লোঁ ৰিফাইন ল'লোঁ আটা ল'লোঁ আৰু তই এনেকৈ টুকুৰা টুকুৰি বজাৰ কৰি থাক হা বাৰে বাৰে নাই মই বজাৰ কৰিব গ'লোতো বস্তু নাপালোঁ মই কি কৰিম ইটছ নট মাই ফল্ট খালি বাহানা नो बहाना मायवानी का पोटी गोल ये अच्छा नहीं है ब्रो डार्क फैंटेसी चीज अच्छा है चीज ভালো হয় ডার্ক ফ্যান্টাসি ভালো নহয় সেয়া মাইবানক চাওক এক্টিং এটা এক্টিং জারি আছে মাইবান চলো जाएगा क्या कुरकुरे नहीं दिलाएगा नहीं आएगा ठीक है आप रह जाओ ठीक है हम जाता है बाय 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 क्या हुआ आपको छोड़ के हम लोग जा रहे हैं घर जा रहा है आप एक्टिंग कर रहा था इसीलिए हम लोग घर जा रहे हैं और এইফালে চিবিবাক চাওক আটা মাথা ওপৰত লৈ লৈছে এইফালে চাহ বনি আছে আৰু এইফালে সাবুদানা পাপৰ ভাজি আছো চবে খাব নাস্তা ই বা কি ধোৱা ওলাইছে এইফালে মায়ে নাস্তা ৰেডি কৰি আছে মা মইতো চাহ নাখাওঁ না लाडो क्या लाया क्या लाया इठो ए रबर है चोट लग जाएगा मामा या हो गल तुम्हार साबुदाना पापड़ रेडी थैंक यू वेल ए कौन কি হৈছে ইমানে ঠাণ্ডা লাগিছে নে তোমাৰ তুমি বোলে সিকিম যাবা কেনেকা যাবা সিকিম আজি অকমান লাগিছে মা তাই সিকিম যাব নোৱাৰে দেই তাকে কৈ আছো ইয়াতে যদি তাই এইটো বতৰত ঠাণ্ডা লাগিছে তাই ছিকিম দাৰ্জিলিং কেনেকৈ যাব আৰু ইয়াত কেনেকা কি ৰং লগালা এইখিনিত এয়া কি ৰং লাগিলে কি খাই আছিলা অথনি তৰকাৰী কৰি গৈছিলে ই জলদি কৰ বল তোৰ কাপোৰ ওলাব আছে বল কাপোৰ ওলাই ল'ম বল অ'কে বাবা মা এইটোতো ভাল কথা নহয় তুমি ভনক খুৱাই দি আছা আৰু নহয় তাই খাব বিচৰা নাই তাই কাৰণে ইমান কষ্ট কৰি আনিছোঁ অ' কি হ'ল অৰিঅ' এইফালে চাচু লুংগি ভিতৰত সোমাই গৈ আছে অৰিঅ' মায়ে ন মায়ে একদম গড়াবিলাক মস্ত মস্ত কৰি লৈ নাখাবলৈ জল্দি অঁ ঠিক চালু আছে মা হা পানী খাবা এই আজি মায়ে বনাইছিলে মাছ পানীলাও দি পেলা আৰু সেইটোৱে বনাই খাই আছে মনক খুৱাই দি আছে মায়ে মা চোৱা কিন্তু দেই কালিৰ পৰা মোকো এনেকুৱা মৰম লাগে দেই হ'ব দিয়া বেমাৰ আছে তাইৰ কাৰণেহে কৰিছোঁ ইমান জেলেছ কিয় ফিল কৰি আছা মই জেলেছ ফিল কৰিছোঁ কিয় বা মোৰ গাটো ইজ বিজ কৰি আছে
মাইৱান টোপনি গুচি গ'ল আৰু ইমান খগাই হৈ গৈছে, তাক গালি দিয়া হৈছে যে। ফোনৰো গাটো বেয়া, সেইটো কাৰণে ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিওঁ। নেক্সট এটা ভিডিঅ'ত আকৌ আপোনালোকৰ লগত লগ কৰি আছোঁ, হয় ন? কালি বনাম, পৰহি আকৌ এটা নেক্সট ভিডিঅ' দিম। চ' এদিনৰ পিছে পিছে ভিডিঅ' যাই থাকিব, আপোনালোকে প্লিজ চাই থাকিব আৰু বহুত 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 বেছি মৰম দি থাকিব। বাই বাই গাইজ, আল্লাহ হাফিজ। चमक चमक तेरी बाजू